হেল্ল' গাইছ, অন্য এটা ব্লগলৈ মই স্বাগতম জনাইছোঁ। মই আজি মানে আকৌ যিহে বতৰ ভাল, মই মানে কুচা পক্ষী ধৰিবলৈ আকৌ ওলালোঁ দেই। মানে এটা ঘটিছে, আপোনালোকক দেখাম মানে আকৌ কেনেকৈ মই উলিয়াওঁ। মোৰ ভিডিঅ' মানে ফেক নহয়, মানে মোৰ ডাইৰেক্ট মানে মোৰ ভাগৰ ভিডিঅ' ৰিয়েল হয়, ফেক নহয়। মানে মই ৰিয়েল দেখাম আপোনালোকক, গাঁতৰ পৰা কেনেকৈ উলিয়াওঁ আপোনালোকে চাই থাকিব দেই। মানে ফুটিছে মই কাৰণে দৌৰ মাৰি গৈ মই মোবাইলটো মই লৈ আনিছোঁগৈ ঘৰৰ পৰা। মানে চাৰ্জ লাগি থোৱা আছিলে, মানে কাৰেণ্ট নাছিলে আজি মানে মই কামলৈ মোবাইলত নিওঁ, মানে কামলৈ গ'লে মানে মোবাইলটো মই থৈ যাওঁ ঘৰত, মই মানুহ থৈ যাওঁ। মানে চাই থাকোঁ দেই আপোনালোকে মই কেনেকৈ উলিয়াওঁ কুচিয়াটো। মানে ইয়াত আৰু এটা খুটিছিলে, মানে এইটো সৰু কুচিয়া, এইটো অলপ ডাঙৰ কুচিয়াটো। আপোনালোকে চাই থাকিব মই কেনেকৈ উলিয়াওঁ। চাওক মই পঠাই গৈ আছোঁ, মই মই গৈ আছোঁ পাম গোৱা পিছত এখন মানে পূৰা দৌৰ মাৰি গৈছোঁ ঘৰলৈ। আজিকালি মানুহ এনেকুৱা আছে যে কিছুমানে চাই থাকে মানুহটো ঘৰলৈ যোৱাৰ পিছত বশীটোকে লৈ যায়। সেইটো কওঁ কেতিয়াও কৰিব নালাগে মানুহে, কেলৈ মানে ইমান দেখাই দুখাই আহে মানুহ, যদি সি মনে মনে লৈয়ে যায় এনেকুৱা হ'ব ন গাইছ। আপোনালোকে ভাবক, মই মানে আপোনালোকক ডাইৰেক্ট ৰিয়েল দেখাম কেনেকৈ গাঁত পোৱালি হয় দেই। যেনেকৈ আগৰ ভিডিঅ'কেইটা যেনেকৈ দেখাইছিলে নহয়, এবাৰতে আপোনাৰ কুচিয়া পোৱা 5 নম্বৰ হ'ব। আগৰ ভিডিঅ'কেইটাত পৰা দিয়া নাছিলোঁ, কিন্তু 2-3টাতে দিছোঁ। এইটো দিম, ইউটিউবতে দিম, আপোনালোকে চাব কেনেকৈ মই কুচিয়াটো উলিয়াওঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। যাৰ ভাল লাগে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো দেই গাইছ। চাই থাকক আপোনালোকে। এতিয়া আহি পাই গ'লোঁ গাইছ, এইটো চাওক আকৌ তাৰমানে পাই গ'লোঁ। সেইটো মোৰ ভিডিঅ' মানে ফেক নহয় দেই, মই ডাইৰেক্ট মই ৰিয়েল গাঁতৰ পৰা উলিয়াওঁ। মোৰ ভিডিঅ' কেতিয়াও ফেক হ'ব নোৱাৰে। মানে কেলৈ ফেক হ'ব নোৱাৰে, মানে মই ডাইৰেক্ট উলিয়াওঁ। কিছুমানে ফেক ভিডিঅ' বনাই, মই নবনাওঁ। দেখিলেনে ক'ত শিকিলে দেই? নে একেবাৰে সৰু কুচিয়া, ডাঙৰ কুচিয়া নহয় মানে। দেখিলেনে ক'ত শিকি গ'ল তাক দেখিলে? মানে এইটো বেছি ডাঙৰ নহয়, সৰু কুচিয়া। এই মানে বেলেগ ষ্টাইলত ওলাই আহিলে এইটো, দেখিছেনে? গাঁতৰ পৰা একেবাৰে গাঁতত তেজ লাগি আহিলে, দেখা নাই? গাঁতৰ পৰা তেজ ওলাই আহিলে, দেখিলে? এইটো দেখিছে? এইটো মানে ষ্টাইলটো বেলেগকৈ লাগিলে, দিছিলোঁ এভাগে, মানে খালে এভাগে, লাগিলে বেলেগ এভাগে। ইয়াক গাত মানে কি খৰি দি খাম আৰু। আপোনালোকে এনেকৈ মানে বনাই আপোনালোকে পইচা পাব, আপোনালোকে এনেকৈ বনাই খাব পাৰিব। দিম নিমখ, দিলোঁ অলপ নিমখ দিলোঁ, আৰু এতিয়া দিম ৰেড চিলি দি দিম এতিয়া অলপ। আপোনালোকে চাই থাকক দেই, শেষলৈকে ভিডিঅ'টো চাব, শেষলৈকে ভিডিঅ'টো চাব বুলি মই ভাবিলোঁ। অলপ আহিব
এইটো ৰেড চিলি পেকেট ৰেড চিলি অলপ দি দিম অলপ মানে পূৰা ৰঙা হৈ গ'ল একো নাই আপোনালোকে চাই যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই